অসম হৈছোঁ বৰদেউতাৰ যোজনা এটা একচুৱেলি মই সেই গান যোজনাটো উপস্থাপন কৰিব নালাগে সম্পৰ্কহীন এটা যোজনা ইয়াৰ কিন্তু মই এটা কাৰণেই এইবাৰ যিমানবিলাক ঠাইলৈ গৈছোঁ তাতে বৰদেউতাৰ যোজনাটোকে মই বিভিন্ন মঞ্চত উপস্থাপন কৰিছোঁ এটা কাৰণে বৰদেউতা বৰ ৰোগীয়া হৈ আছে আজি নিজে গৈ 1.5 ঘণ্টামান সময় বৰদেউতাৰ লগত কথা বতৰা পাতিছোঁ বৰ আইতাৰ লগত কথা বতৰা পাতিছোঁ যে তেখেতৰ এটা যোজনা মই দয়াং নামৰ কেছেটখনত উপস্থাপন কৰিছিলোঁ আশ্চৰ্য বৰপাত্ৰ মোৰ ভাগিনে গাইছিল সেই যোজনাটো আৰু সেই যোজনাটোৰে আৰম্ভ কৰিছোঁ বেছি সময় নকৰোঁ নাচনীবিলাক ৰৈ আছে নাচিবলৈ চিগাৰেট খাবলৈ ঐ জুচুলা নাপালোঁ পেপৰৰ পাত ঐ নাপালোঁ পেপৰৰ পাত ঐ তোমাক আনিবলৈ ধনে নাইকিয়া ঐ খাবলৈ নোজোৰে ভাত পুৰণা বিহু এটা গাঁৱনে নতুন এটাকে গাই সামৰি দিওঁ পুৰণা গাব লাগিব ন নাচিবলৈ কোনোবা আছে নেকি হয়নে অ আহা দে নাচি নাচি ঐ নাচা দে নাচা ঘূৰি ঘূৰি ঐ ৰাইজলৈ নতুনটা গাব লাগিব নহ'লে গায়ে নাথাকিব হয়নে নাচনি আহিছে ঐ মৰম লগাই লগাই ঐ মৰম লগাই লগাই গানটো শুনিছেনে ঐ মৰম লগাই লগাই ঐ মাজনী কৰি দিবা গলি ঐ মাজনী কৰি দিবা গলি ঐ মাজনী দিবিনে তোমাক অকল হৰে কাষতে পাম মৰম কৰি কৰি ঐ মৰম কৰি কৰি ঐ মাজনী মৰমত হহুৱাম ঐ মাজনী মৰমত বন্ধুৱাম ঐ মাজনী জগন নদী দুয়ো উঠি ভাহি যাম ঐ চেনিমাই জাগিন ঐ বুৱাই দিম ঐ চেনিমাই কলিজাৰ তেজেৰে ঐ চেনিমাই তেজেৰে বুজাব নৈ চেনিমাই তেজেৰে বুজাব নৈ ঐ চেনিমাই তোমাক উলিয়াই ঐ চেনিমাই মইনো কান্দিম দুনিয়াই ঐ চেনিমাই তুমি যোৱা বাটলৈ যা ঐ টিপটপ দেখিলে ঐ আহোঁ বুলি নকবা তুমি টিপটপ দেখিলে ঐ আহোঁ বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ ঐ হাতৰ চৰিয়ালৈ পানী টুকি থাকোঁতে শুনি হাতৰ চৰিয়ালৈ পানী টুকি থাকোঁতে শুনি মাজনী হ'বনো পানী ল'ৰা হাতত ঐ মাজনী লৈ আহিছোঁ কেমেৰা ঐ মাজনী লৈ যাওঁ তোমাৰ চেহেৰা ঐ মাজনী লৈ আহিছোঁ কেমেৰা ঐ মাজনী লৈ যাওঁ তোমাৰ চেহেৰা ঐ মাজনী ভঙা বেৰত ওলমাই থম ঐ মাজনী বতাহতে হালিবা ঐ মাজনী মোলে চাই হাঁহিবা ঐ মাজনী বতাহতে হালিবা মাজনী মোলে চাই হাঁহিবা ঐ মাজনী মৰমতে তোলা সামৰো আৰু ন
নেগাওঁ দেই আৰু নেগাওঁ মোৰ ভাল লগা একচুৱেলি 93 চনৰ পৰা 93 চনত বিলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হৈছিলোঁ 93 চনৰ পৰা আজিৰ তাৰিখলৈকে এটাই কথা বুকুত বান্ধি লৈ ফুৰিছোঁ সেই অনুভূতিটোকে গাই দিওঁ বিপিন দাই বৰ ধুনীয়াকৈ উপস্থাপন কৰিছিলে এই অনুভূতিটো আমাৰ লগত বহুতবাৰ কথা বতৰা পাতিলে কিবা কিবি হ'ল তাৰপাছত বিপিন দাই গান এটা উপস্থাপন কৰি দিলে সেইটোকে মাজে মাজে গাই থাকোঁ আৰু সন্তুষ্টি লাভ কৰোঁ কেতিয়াবা দহৰ বাবে মই আহিছোঁ মোৰ দেশৰ মাটিৰ গান গাবলৈ ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো জয় অসম জয় অসম জয় অসম জয় অসম ভাইহঁত এবাৰ ভাবি চাবি দে অ দেশখন ভালে কৈ ৰাখিবি দে হ'বনে সেলফি লে 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 সেলফি তাৰা থুৰালে এইটো গাব লাগিব মাজে মাজে গাই দিওঁ কেতিয়াবা গাই দিওঁ চেনি 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 মাই দিউতলি তোমাক দেখা পাই কাইলৈ হোৱা হ'লে পুৰা গান সাংস্কৃতিক বান্ধ অনুষ্ঠান আছিলে নহয় আজি সেইকাৰণে নেগাওঁ আৰু আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আটাই হাঁহি থাকিব লাগিব আপোনালোকে চাবচোন পৃথিৱীত বেলেগ ধৰণৰ দৰৱ নাই ঔষধবিলাক খালে আমাৰ স্বাস্থ্য হানিহে হয় সেইকাৰণে আমি যদি আটাই মিলি লৈ কোনো টেনশ্যন নোলোৱাকৈ আমি হাঁহি থাকিব পাৰোঁ তাৰপিছত আপোনালোক একদম স্বাস্থ্যৱানো হ'ব শক্তিশালীও হ'ব আৰু যেতিয়া আপোনালোকৰ স্বাস্থ্যৱান হ'ব এটা স্বাস্থ্যৱান মনত দেহাত এটা স্বাস্থ্যৱান মনে বাহ লয় আৰু এটা স্বাস্থ্যৱান মন থাকিলে আমি শক্তিশালী এখন অসম এখন সমাজ গঢ়িবলৈ সক্ষম তাৰে প্ৰতি এই বাৰ্তা প্ৰেৰণ কৰি মোৰ আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম।